নমস্কাৰ বন্ধু-বান্ধৱীসকল, চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন জব নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপুনি যদি এটা গৌৰৱজনক, সন্মানজনক আৰু প্ৰতিষ্ঠিত চৰকাৰী চাকৰি বিচাৰি আছে আৰু যদি আপুনি 12 সায়েন্স ষ্ট্ৰীমত পাছ হয় বা ফাৰ্মাচী ডিগ্ৰীধাৰী হয়, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আজিৰ ভিডিঅ'টোৰ জৰিয়তে ইণ্ডিয়ান এয়াৰফ'ৰ্চত মেডিকেল এছিষ্টেণ্ট পদৰ ৰিকুৱাৰমেণ্ট সম্পৰ্কে, এলিজিবিলিটি ক্ৰাইটেৰিয়া, চিলেকশ্যন প্ৰচেছ, চেলেৰী, ফিজিকেল টেষ্ট, মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, এক্সাম পেটাৰ্ণ, কিদৰে আবেদন কৰিব লাগিব, কি কাগজ পত্ৰ লাগিব, সকলো আলোচনা কৰা হ'ব। লগতে জনাওঁ যে এই চাকৰিটো অগ্নিবীৰৰ নহয়, এইটো পাৰ্মানেণ্ট এয়াৰমেনৰ চাকৰি হয়, যিটোত পেঞ্চন, কেণ্টিন, মেডিকেল আদিত সুবিধা থাকিব। এই চাকৰিটোৰ বাবে আবেদনৰ ইম্পৰ্টেণ্ট ডেটছবিলাক হৈছে: অনলাইন আবেদনৰ তাৰিখ 11 জুলাইৰ পৰা হ'ব, পুৱা 11 বজাৰ পৰা। অনলাইন আবেদনৰ শেষ তাৰিখ 31 জুলাই ৰাতি 11 বজালৈকে। এই চাকৰিটোৰ আবেদনৰ বাবে এজ লিমিট হৈছে 12 পাছসকলৰ বাবে জন্ম 2005 চনৰ 2 জুলাইৰ পৰা 2009 চনৰ 2 জুলাইৰ ভিতৰত হ'ব লাগিব আৰু এনৰলমেণ্টৰ সময়ত বয়স 21 বছৰ অধিক হ'ব নালাগিব। ডিপ্ল'মা বা BSc ইন ফাৰ্মাচী থকা ছাত্ৰ-ছাত্ৰীৰ বাবে আনমেৰিডসকলৰ জন্ম 2002 চনৰ 2 জুলাইৰ পৰা 2007 চনৰ 2 জুলাইৰ ভিতৰত হ'ব লাগিব। মেৰিডসকলৰ জন্ম 2002 চনৰ 2 জুলাইৰ পৰা 2005 চনৰ 2 জুলাইৰ ভিতৰত হ'ব লাগিব আৰু এনৰলমেণ্টৰ সময়ত বয়স 24 বছৰ অধিক হ'ব নালাগিব। এই চাকৰিটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যনবিলাক হৈছে 12 পাছ কেণ্ডিডেটসকলৰ বাবে ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজিত 50% আৰু ইংলিছত 50% নম্বৰ থাকিব লাগিব। ফাৰ্মাচী ডিপ্ল'মা বা BSc ফাৰ্মাচীসকলৰ বাবে এগ্ৰিগেট 50% নম্বৰ আৰু ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া বা ষ্টেট ফাৰ্মাচী কাউন্সিলৰ ভেলিড ৰেজিষ্ট্ৰেশ্যন লাগিব। এই চাকৰিটোৰ আবেদনৰ বাবে ফিজিকেল ষ্টেণ্ডাৰ্ড হৈছে হাইট মিনিমাম 152 চেণ্টিমিটাৰ, চেষ্ট মিনিমাম 77 চেণ্টিমিটাৰ আৰু এক্সপেনশ্যন 5 চেণ্টিমিটাৰ। ৱেইট, এজ আৰু হাইট অনুপাতে হ'ব লাগিব। ভিজন 6/36 to 6/6 কাৰেক্টেবল হ'ব লাগিব। এই চাকৰিটোৰ দৰমহা আৰু সুবিধা হৈছে: ট্ৰেইনিঙৰ সময়ত 14,600 প্ৰতিমাহে ষ্টাইপেণ্ড পাব। ট্ৰেইনিঙৰ পিছত দৰমহা 26,900 প্লাছ DA, HRA, CPMA, LTC, CSD, লিভ এলাউৱেন্সৰ পৰা আৰম্ভ হ'ব। ইয়াৰ লগতে মেডিকেল, ৰেচন, কেণ্টিন আদি সকলো ফ্ৰী থাকিব। এই চাকৰিটোৰ বাবে চিলেকশ্যন প্ৰচেছ হৈছে: ফেজ 1ত এটা অনলাইন টেষ্ট হ'ব, য'ত 45 মিনিটৰ অবজেক্টিভ টাইপ কুৱেশ্যন আহিব, ইংলিছ প্লাছ ৰিজনিং প্লাছ জেনেৰেল এৱাৰনেছৰ। আৰু ইয়াৰ প্ৰত্যেকটো ভুল উত্তৰৰ বাবে 0.25 নেগেটিভ মাৰ্কিং থাকিব। ফেজ 2ত ফিজিকেল টেষ্ট প্লাছ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ফিজিকেল ফিটনেছ টেষ্টত 1.6 কিলোমিটাৰ ৰানিং হ'ব, য'ত বিল' 21 ইয়াৰ্ছ মানে অনলি হায়াৰ ছেকেণ্ডেৰী পাছসকলে 7 মিনিটৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰু এবভ 21 ইয়াৰ্ছ মানে ফাৰ্মাচী ডিপ্ল'মা থকাসকলে 7.5 মিনিটত সম্পূৰ্ণ কৰিব লাগিব। লগতে 10 পুছ-আপ, 10 ছিট-আপ আৰু 20 স্কোৱাট কৰিব লাগিব। ইয়াৰ পিছতে এডাপ্টিবিলিটি টেষ্ট ফাৰ্ষ্ট এণ্ড ছেকেণ্ড হ'ব, য'ত এনভাইৰনমেণ্ট প্লাছ মিলিটেৰী লাইফ এডাপ্ট কৰিব পৰা ক্ষমতাৰ পৰীক্ষা লোৱা হ'ব। আৰু ফেজ 3ত মেডিকেল টেষ্ট হ'ব, য'ত ব্লাড, ইউৰিন, ECG, চেষ্ট এক্স-ৰে, আই টেষ্ট এটচেট্ৰা আদি টেষ্ট হ'ব। এই চাকৰিটোৰ বাবে আবেদন কৰিবলৈ অফিচিয়েল ৱেবছাইট www.airmanselection.cdac.in ত ভিজিট কৰি এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ হৈছে 550 প্লাছ GST। ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি কিবা এক্সট্ৰা ইনফৰ্মেশ্যন বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চাকৰিলাগে.com চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, নটিফিকেশ্যন অন ৰাখক। ধন্যবাদ।